এই স্কুল মানে যিসকলে আমাৰ শিক্ষা দিলে, আমাৰ শিক্ষাগুৰুসকলে বেঞ্চাৰ স্কুলৰ শিক্ষক হৈ আছে। এতিয়া দুৰ্গা পূজা আহিব, খ্ৰীষ্টমাছ আহিব, যে 15 বছৰ 20 বছৰ বেঞ্চাৰ স্কুলত মানে টিচাৰ কৰি আছে। এতিয়া দুৰ্গা পূজাত নিজৰ ল'ৰা ছোৱালী এযোৰ জোতা কিনিবলৈ তেওঁলোকৰ ক্ষমতা নাই, খ্ৰীষ্টমাছত এটা দখনা কিনি দিবলৈ তেওঁলোকৰ ক্ষমতা নাই। এইবোৰ বেঞ্চাৰ স্কুলটো প্ৰভিন্সিয়েলাইজ হ'ব লাগিছিলে বিটিআৰ চুক্তিৰ দ্বাৰা। এইবোৰ কাম নহ'ল। আজি প্ৰমোদ বড়োৱে এই শিক্ষকসকলৰ সমস্যা বা শিক্ষিত যিসকলে MA পাছ BA পাছ সকলৰ সমস্যা বা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা বা খেতিয়কসকলৰ সমস্যা বা চাকৰিয়ালসকলৰ সমস্যা, এইবোৰ সমস্যাৰ পৰা তেখেতে ডাইভাৰ্ট হৈ নিজৰ পাৰ্চনেল কথাই তেখেতে চিন্তা কৰি আছে আৰু তেখেতে ভালকৈ শাসন কৰিব পৰা নাই। সেইকাৰণে আমিও BPF দলত যোগদান হৈছে আৰু আমাৰ লগতো বিভিন্ন আমাৰ লগৰ বন্ধু বান্ধৱী তেখেতসকলে জইন হৈ আছে। কাৰণ আমি যাৰ লগত থাকি আমাৰ ফিউচাৰটো ছেভ হ'ব, যাৰ লগত থাকি আমি অঞ্চলটো ডেভেলপমেণ্ট কৰিব পাৰিম, তেখেতসকলে একো কৰিব পৰা নাই। চব 2003 চনত যেতিয়া BPF হাগ্ৰামা মহিলাৰী ছাৰে যেতিয়া চুক্তি কৰিছিল, এই অঞ্চলত ইউনিভাৰ্চিটি নাই, তেখেতে বনাইছে বিভিন্ন ঠাইত। তেখেতে বৰ্ডলেণ্ড গেষ্ট হাউচ বনাইছে, ইঞ্জিনিয়াৰিং কলেজ বনাইছে, মেডিকেল কলেজ তেখেতে বনাইছে। প্ৰতিটা ডিপাৰ্টমেণ্ট, টুৰিজিম হওক, এগ্ৰিকালচাৰ হওক, ৰ'ড হওক, ইয়াৰ CSD অফিচ হাগ্ৰামা মহিলাৰী ছাৰে বনাইছে। আৰু বিভিন্ন জাগাত লাইব্ৰেৰী, ক্লাব, ৰাস্তা, দলং হাগ্ৰামা মহিলাৰী ছাৰে বনাইছে। আজি প্ৰমোদ বড়োৱে কি বনাবলগীয়া হৈছে? না নতুন ইউনিভাৰ্চিটি, না নতুন কিবা লাইব্ৰেৰী, না নতুন ৰাস্তা, দলং, একো বনাবলগীয়া হোৱা নাই। কিন্তু আমাৰ ল'ৰা ছোৱালী শিক্ষিত BA পাছ MA পাছ টেট পাছ সকলোকে চাকৰি দিব পাৰিব লাগিছিল, হয়নে নহয়? তেখেতে পৰা নাই। সেইকাৰণে তেখেতে প্ৰতিশ্ৰুতি ৰখাটো তেখেতে পালন কৰিব পৰা নাই। সেইকাৰণে আমি নতুন প্ৰজন্ম বিকল্প ৰাস্তা বিচাৰিছোঁ, BPF দলত যোগদান হৈছোঁ। মহাবিদ্যালয় আপুনি ধৰ্ণা দিছে, কি হ'ব এইটো তেওঁলোকৰ কি এজেণ্ডা, আমি আমাৰ তেওঁলোকৰ এজেণ্ডাটো মই সোমাই চোৱা নাই। এইটো তদন্ত হ'ব লাগে। মই শুনিছোঁ এবাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কিছু কিবা হৈ আছে বোলে। এইটো তদন্ত দিয়ক আৰু ক'ত দুধ কা দুধ পানী কা পানী ওলাই আহিব, হয় নে নহয়? যদি কিবা হৈছে, কোনোবা যদি ইলিগেলি কাম কৰিছে, শাস্তি পাব, হয় নে নহয়? সেইকাৰণে আমি ভাবিছোঁ চাওক, সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা এক সময়ত এডুকেশ্যন মিনিষ্টাৰ আছিলে। আমি তেখেতসকলক বিৰাট আশাবাদী, আমাৰ এই অঞ্চলক জাষ্টিছ দিয়ক। সেইদিনাখন কি হৈছে, প্ৰমোদ বড়ো তেখেতসকলে এডুকেশ্যনত কাম কৰিম বুলি কৈছিল, কিন্তু এডুকেশ্যনৰ যি পইচা ফাণ্ড এইটো স্পটত ব্যৱহাৰ কৰিছে। ছাত্ৰ ছাত্ৰীক হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপুনি আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতত চিন্তা কৰি আমাৰ এডুকেশ্যনত পইচা দিছিলে। ইয়াৰে 19,76 লাখ পইচা আমাৰ মানে বাৰিষা ছিজনত এতিয়া বহুত স্কুল ক্লাছৰুমত বৰষুণ তিতি যায়, ল'ৰা ছোৱালী কিতাপ চিতাপ তিতি যায়। এইবোৰ পইচা ডেভেলপমেণ্ট হৈছিলে, চাইকেল ষ্টেণ্ড বনাব লাগিছিলে, কম্পিউটাৰ বেগ দিব লাগিছিলে। এইবোৰ পইচাটো সন্মানীয় BTR শ্ৰী প্ৰমোদ বড়োৱে স্পৰ্টছত মানে ব্যৱহাৰ কৰিছে। এইটো কেনেকৈ জাষ্টিছ হ'ব? আমাৰ ছাত্ৰ ছাত্ৰীয়ে জাষ্টিছ পোৱা নাই। ইয়াত কলেজ ইউনিভাৰ্চিটিৰ ডেভেলপমেণ্টৰ পইচা আছিল। এইবোৰ জাষ্টিছটো আমাক যাতে দিয়ক। এই BTC অঞ্চলত ভালকৈ চলা নাই। এডুকেশ্যন ডিপাৰ্টমেণ্ট LP স্কুলৰ পৰা লৈ ইউনিভাৰ্চিটিলৈকে ভালকৈ চলা নাই। আমি আশাবাদী হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক জাষ্টিছ দিব, অকণমান নজৰ দিয়ক। যিসকলে শাসন কৰি আছে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু অঞ্চলত ভৱিষ্যতৰ চিন্তা কৰি তেখেতসকলে ভাল শাসন কৰা নাই। কিবা এটা তাৰ ভিতৰত চলি আছে, আপুনি যাতে নজৰ দি কিনে আমাক জাষ্টিছ দিয়ে, সেইটো আমি আশা কৰিম। কি ক'ব? বৰ্তমান আপোনাৰ BPF দলৰ মুৰব্বীয়ে কৈছে যে বৰ্তমান চৰকাৰখন আপচুৱে চলাই আছে, এই ক্ষেত্ৰত কি ক'ব? আপুনি নিজে এজন আপচুৰ কৰ্মী আছিল। নাই, চব আপচু হ'ল এই অঞ্চলটো ভালকৈ লিড কৰি আহা। BPF দলকো আবাৰ আগত আপচুৱে জন্ম দিছিলে, UPPলকে জন্ম দিছে, হয় নে নহয়? এতিয়া BTR চুক্তি কৰাৰ পাছত প্ৰমোদ বড়োৱে তেখেতে দীপেন বড়োক তেখেতসকলে দায়িত্ব দি গৈছে আৰু তেখেতসকলে মিলা প্ৰীতি কাম কৰি আছে। কিন্তু মই পাৰ্চনেলি ভাবোঁ, এইটো যিকোনো জাতীয় সংগঠন হওক, আছুৱে হওক, এছুৱে হওক, আক্ৰাছুৱে হওক বা বিভিন্ন জাতীয় সংগঠন, এইবোৰ নিজৰ জাতীয় সমস্যাটো ফ'কাছ কৰি থাকিব লাগে। চৰকাৰ লগত আহা যোৱা গুলি কৰি থাকিলে, কাৰণ এইবোৰ জাতীয় সংগঠনটো এটা প্ৰেছাৰ গ্ৰুপ। চৰকাৰটো বেলেগ, হয় নে নহয়? প্ৰেছাৰ গ্ৰুপ। যদি আপুনি সদায় চৰকাৰৰ লগত মিলা প্ৰীতি থাকে, তেওঁলোকৰ যদি একেলগে থাকে, তেনেহ'লে আপুনি প্ৰেছাৰ গ্ৰুপ নহ'ব, চৰকাৰৰ আপুনি পাৰ্ট হ'ব। সেইকাৰণে যদি পাৰ্ট হৈ যায়, এইবোৰ বদনামটো পাবই। সেইকাৰণে মই ভাবোঁ জাতীয় সংগঠনসকলে জাতীয় সমস্যাত ফ'কাছ দিব লাগে। চৰকাৰে যি আমাক প্ৰতিশ্ৰুতি দিছিলে, এইবোৰ ৰূপায়ণ কৰা নাই, এইবোৰ প্ৰেছাৰ দিয়ক। তেনেহ'লে আমি এইবোৰ যে কথা ওলাইছে ইয়াৰ পৰা দূৰত থাকিব।